প্ৰিয় দৰ্শকবৃন্দ, আজি এই মঞ্চত আমি এক নিৰ্দিষ্ট সময়সীমাৰ মাজেৰে যাত্ৰা কৰিম। অসমীয়া সংগীতৰ বিশেষ 100টা বছৰৰ মাজেৰে 1926 চনৰ ছেপ্টেম্বৰত যিটো সুৰৰ জন্ম হৈছিল, সেই সুৰৰ ধাৰাই আজি 2025 চনৰ ছেপ্টেম্বৰত আহি নিজৰে বিৰাট যাত্ৰাৰ সামৰণি মাৰিছে। এই 100টা বছৰ অসমীয়া সংস্কৃতিৰ মেৰুদণ্ড। এই সময়ছোৱাত গান কেৱল গান হৈ থকা নাছিল, ই হৈ পৰিছিল প্ৰতিটো অসমীয়াৰ আত্মাৰ প্ৰকাশ। আৰু এই সকলোৰে মাজত আমাৰ চিৰন্তন প্ৰশ্নটোৱে এক নতুন আৱেগিক ৰূপ লৈছে। গানে কি আনে? গানে কি আনে? আমাৰ এই যাত্ৰা আৰম্ভ হৈছিল 1926 চনৰ ছেপ্টেম্বৰ মাহত সেইজনা মহান শিল্পীৰ জন্মৰে, যিজনক আমি বিশ্বৰ সন্মুখত অসমৰ তথা অসমীয়া সংস্কৃতিৰ প্ৰথমখন দলঙৰ স্ৰষ্টা বুলি ক'ব পাৰোঁ। মই ক'বলৈ ওলাইছোঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কথা। তেওঁৰ গীতে মানুহক শিকাইছিল মানুহৰ বাবে জীয়াই থাকিবলৈ। আমি সকলোৱে জানো যে ব্ৰহ্মপুত্ৰখন কিমান বিশাল আৰু গভীৰ। তেওঁ গানৰ সুৰসমূহো আছিল ঠিক সেই ব্ৰহ্মপুত্ৰৰ দৰে বিশাল আৰু গভীৰ। তেওঁ মানুহক বিশ্বাস দিছিল যে গান মানে কেৱল সুৰ নহয়, গান মানে হৈছে এক বিপ্লৱ। গানে কি আনে? গানে সম্প্ৰীতি আনে, গানে আশা আনে। গানৰ বিশেষ এই 100 বছৰৰ যাত্ৰাই 2025 চনৰ ছেপ্টেম্বৰত আহি এক আৱেগিক সামৰণি মাৰিলে। সেই সময়ত অসমীয়া সংগীতক বিশ্ব দৰবাৰত দাঙি ধৰি আধুনিকতাৰ শিখৰত অধিষ্ঠিত কৰা শিল্পীজনৰ বিদায় যেন এই যুগটোৰ যৱনিকা পেলালে। মই ক'বলৈ ওলাইছোঁ আমাৰ যুৱ প্ৰজন্মৰ প্ৰাণ জুবিন গাৰ্গৰ কথা। তেওঁৰ বিদায়ে এই সোণালী শতবৰ্ষৰ এক কৰুণ সমাপ্তি ঘোষণা কৰিলে। জুবিনে তেওঁৰ অন্তিম দিনটোলৈকে তেওঁৰ ৰস, প্ৰেম আৰু বিদ্ৰোহৰ আৱেগক সুৰ দি গ'ল। তেওঁ আমাৰ ভৱিষ্যত প্ৰজন্মক সাহস দিলে। তেওঁ বুজাই দিলে নিজৰ শিপাৰ সৈতে সম্পৰ্ক ৰাখি বিশ্বমুখী হ'ব পাৰি। জুবিন দাই কৈছিল, গানৰ কোনো সীমা নাই, গানে কি আনে? গানে আনে সাহস, পৰিচয়ৰ গৌৰৱ আৰু আনে আজীৱন বুকুত লৈ ফুৰিব পৰা স্মৃতি। ডক্টৰ ভূপেন হাজৰিকাৰ জন্মৰ পৰা জুবিন দাৰ কায়িকভাৱে বিদায়লৈকে এই স্বৰ্ণীল শতিকাত অসমীয়া সংস্কৃতিৰ যি বীজ ৰোপণ হ'ল, সেই বীজ কেতিয়াও মৰহি নাযায়, সেয়া অমৰ। এই মহান শিল্পী দুজনাকে ধৰি আৰু যি কণ্ঠই আমাৰ পোহৰ দি থৈ গ'ল, সেই পোহৰক এতিয়া আগুৱাই নিয়া দায়িত্ব আমাৰ। সেইখিনি দায়িত্বৰে আমি এই পোহৰক এতিয়া আগুৱাই লৈ যাব লাগিব। গানে কি আনে? এই প্ৰশ্নৰে আমি এতিয়া মঞ্চ মুকলি কৰি দিছোঁ আমাৰ শ্বেমফৰ্ড ফিউচাৰিষ্টিক স্কুলৰ সেই তৰুণ শিল্পীসকলৰ বাবে, যিসকলে এই মহান সুৰ যুগলৰ ঐতিহ্যক শ্ৰদ্ধাঞ্জলি জনাইছে। এতিয়া সুৰ আৰম্ভ হওক, আকৌ বাজি উঠক স্বৰ্ণীল শতবৰ্ষৰ বৰ্ণিল সুৰ। গৌৰৱ শক্তিশালী পাণ্ডৱৰ কেও নাই মাত্ৰ যদু বোলে ভাগিন চিন্তা নকৰিবা।
মুকুট তুমি পিন্ধিবা নুবুজে মোৰ দুখ গণ যাৰ সখা নাৰায়ণ ৰাখে হৰি মাৰিবনো মাৰে হৰি ৰক্ষা কোনে কৰে মাৰে হৰি ৰক্ষা কোনো ক্ষেত্ৰ মহাৰণে তোৰ শক্তিশালী মানৱৰ কেৱল মাত্ৰ যদু ভুলে ভাবি চিন্তা নকৰিবা মহাৰণে বিষয় মুকুট তুমি নুবুজে মোৰ দুখ যাৰ সখা নাৰায়ণ ৰাখে হৰি মাৰিবনো কোনে